নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল ডিজিটেল জগতলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ মই শ্বেয়াৰ কৰিব লৈ আহিছোঁ 5টা এনেকুৱা মোবাইল ট্ৰিক যিটো এজন এণ্ড্ৰইড ইউজাৰ হিচাপে আমি সকলোৱে জনাটো উচিত। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আমাৰ প্ৰথম ট্ৰিকটো হ'ল মেগনিফিকেশ্যন ট্ৰিক, যাৰ জৰিয়তে আমি আমাৰ মোবাইলত থকা যিকোনো এটা অংশ আপোনালোকৰ হিচাপ অনুযায়ী জুম ইন জুম আউট কৰি ল'ব পাৰে। চ' মেগনিফিকেশ্যন ট্ৰিক কেনেকৈ ইউজ কৰা হয় তাক আমি চাই লওঁ আহক। মেগনিফিকেশ্যন ইউজ কৰিবৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা ছেটিঙত যাব। ছেটিঙত যোৱাৰ পাছত চাৰ্চ কৰিব মেগনিফিকেশ্যন। চাৰ্চ কৰাৰ পাছত ইয়াক চাৰ্চ হৈ আছে আৰু অলপ সময় অপেক্ষা কৰিব। চাৰ্চ হোৱাৰ পাছত ইয়াত আপুনি টেপ কৰি দিব। ইয়াত লিখা আছে ট্ৰিপল টেপ স্ক্ৰীন টু মেগনিফাই। ট্ৰিপল টেপ স্ক্ৰীন টু মেগনিফাই এই অন বা অফ হৈ আছে। যদি আপোনাৰ মোবাইলত এইটো অফ হৈ আছে আপুনি অন কৰি দিয়ক। অন কৰি দিয়াৰ পাছত আপুনি বেক গুচি যাওক। বেক কৰি যোৱাৰ পাছত আপুনি টেপ কৰক আপোনাৰ মোবাইলৰ যিকোনো এটা অংশ। আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ মোবাইলৰ সেইখিনি আপোনাৰ জুম ইন বা জুম আউট হৈ গৈছে আপুনি 3বাৰ টেপ কৰাৰ পাছত। আৰু বন্ধ কৰিবলৈও আপোনাৰ সেম চিষ্টেম। আপুনি যাব ছেটিঙত যাব, মেগনিফিকেশ্যন চাৰ্চ কৰিব। মেগনিফিকেশ্যন চাৰ্চ কৰাৰ পাছত আপোনাৰ স্ক্ৰীনখন আপোনাৰ সন্মুখত আহিব। চাৰ্চ হৈ আছে, স্ক্ৰীনখন আহিব। ট্ৰিপল টেপ স্ক্ৰীন টু মেগনিফাইত অন হৈ আছে, আপুনি অফ কৰি দিয়ক। অফ কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো আপোনাৰ ট্ৰিপল টেপ অপশ্যন মেগনিফাই আছে এইটো অফ হৈ যাব। বন্ধুসকল, নেক্সট ট্ৰিকটো হ'ল যিটো এটা ৱেবছাইট যাৰ জৰিয়তে আমি কাৰোবালৈ ফ্ৰীলি SMS বা ফোন কল কৰিব পাৰোঁ অনলাইনৰ মাধ্যমেদি। তো আহক চাই লওঁ। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো খুলিব লাগিব। প্ৰথমতে মই ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ। ক্ৰম ব্ৰাউজাৰটো খোলাৰ পাছত টেপ কৰি দিয়ক। ক্ৰম ব্ৰাউজাৰ খুলি লোৱাৰ পাছত আপুনি ৱেবছাইটটোৰ নাম টাইপ কৰিব গ্লোব ফোন স্পেলিংটো ভালকৈ চাই ল'ব, globphone.com আৰু চাৰ্চ কৰি দিব। ইয়াত দেখিছে চাৰ্চ কৰাৰ লগে লগে আমাৰ ওচৰত এখন লিষ্ট আহি গৈছে। তাত লিখা আছে ভিডিঅ', শ্বেয়াৰ, SMS, কল। ইয়াত আমি যিহেতু আমি কল কৰাৰ কথা পাতিছিলোঁ, আমি কলত গৈ টেপ কৰিম। কল কৰাৰ পিছত ইয়াত চাব পাৰিব আপোনালোকে এখন লিষ্ট আহিব। ইয়াত লিখা আছে এণ্টাৰ ইয়ৰ নেম অৰ ফোন নাম্বাৰ। ইয়াত আপোনাৰ নামটো দি দিব পাৰে। মই ধৰক মই ABC বুলি টাইপ কৰি দিলোঁ। তাৰপাছত নেক্সট বাটনত টেপ কৰি দিব। এতিয়া চাব, নেক্সট বাটনত টেপ কৰাৰ পাছত তলৰ ফালে আহিব, চিলেক্ট কাণ্ট্ৰি লিখা আছে, কাণ্ট্ৰি ইণ্ডিয়া, আৰু এণ্টাৰ ফোন নাম্বাৰ। ইয়াত আপুনি ফোন নাম্বাৰটো ডায়েল কৰিব। যাৰ ফোন নাম্বাৰ যালৈ আপুনি কল কৰিব বিচাৰে মই ডায়েল কৰিলোঁ। তাৰপিছত আই এম নট এ ৰবটত টেপ কৰি দিব। কৰাৰ পাছত আপুনি দেখিছে কল অপশ্যন আহি গৈছে। আপুনি কল কৰক, আপোনাৰ কলটো তেখেতলৈ ডাইৰেক্টলি লাগি যাব। চ' বন্ধুসকল, এই ট্ৰিকটো গাৰ্জেনসকলৰ কাৰণে বহুত উপকাৰী ট্ৰিক বুলি মই ভাবোঁ। যিহেতু আপোনাৰ লকডাউন চলি আছে। চ' লকডাউন চলি থাকোঁতে আপোনালোকৰ ল'ৰা ছোৱালী অনলাইন যোগে পাঠদান হৈ আছে। বহুতে আপোনাৰ গাৰ্জেনক ফাঁকি মাৰে যে পঢ়ি আছোঁ কিন্তু কৈ থাকে কিবা। চ' এই আপোনাৰ ট্ৰিকটোৰ জৰিয়তে আপোনাৰ সন্তানে, আপোনাৰ ল'ৰা ছোৱালীয়ে কি কৰি আছে মোবাইলত, আপুনি তাৰ হিষ্ট্ৰীটো চাব পাৰিব। হিষ্ট্ৰী মানে আপুনি কি কৰিছে গোটেইখিনি বস্তু চাব পাৰিব। তো তাৰ কাৰণে কি কৰিব লাগিব, আপুনি আপোনাৰ মোবাইলত থকা আকৌ ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ। ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ। ক্ৰম ব্ৰাউজাৰ খুলি লোৱাৰ পিছত যিটো আপোনাৰ চাৰ্চ অপশ্যন আহিব, তাত আপুনি টাইপ কৰিব myactivity.google.com আৰু চাৰ্চ কৰি দিব। তো ইয়াত আপোনালোকে তলৰ ফালে আহিব। এই তললৈ দেখিছে মাই এক্টিভিটি আপোনাৰ লিখা আছে টুডে। টুডে লিখা আছে। আজিৰ সময়ত আপোনাৰ যাৰ হাতত এই মোবাইলটো আছিলে তেখেতে গোটেই যি এক্টিভিটি, মই এতিয়া অলপ খন্তেক আগতে আপোনাৰ এই
ভিডিঅ' কল ফোন কল আপোনাৰ কৰিছিলোঁ তাৰ লিষ্টটো আহিলে। চ' গোটেই ডিটেইলছখিনি আপুনি ইয়াৰ পৰা পাব পাৰে। আৰু আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ পৰা মোবাইলটো লৈ পেলাই যদি myactivity.google.com চাৰ্চ কৰে, ইয়াত গৈ পোৱাৰ পাছত আপুনি গোটেই তাৰ বস্তু একজেক্ট ডিটেইলছটো আপুনি লৈ ল'ব পাৰে। আশা কৰিছোঁ আপোনাক এই ভিডিঅ'টো হেল্প কৰিব। বন্ধুসকল, নেক্সট আৰু এটা ট্ৰিক মই আপোনালোকক ক'বলৈ গৈ আছোঁ। কেতিয়াবা কি হয়, আমি কাৰোবাৰ মোবাইল খোলোঁ, মোবাইল খোলাৰ সময়ত আমি ফেচ কৰোঁ যে তাৰ আপোনাৰ ধৰক গেলেৰীয়ে হওক বা বাৰু লোকৰ আপোনাৰ উইদাউট বেলেগৰ পাৰ্মিশ্যনত লোকৰ গেলেৰী বা ফোনৰ ইমেজ চোৱাটো আপোনাৰ চাব নালাগে। কিন্তু যদি আমি বিচাৰোঁ যে তেখেতে লক লগাই থোৱাৰ পাছতো আমি কেনেকৈ তেখেতৰ গেলেৰীটো এক্সেছ কৰিব পাৰোঁ, কেনেকৈ আপোনাৰ ফোন কেমেৰাত গৈ গোটেই বস্তুখিনি এক্সেছ কৰিব পাৰোঁ বা চাব পাৰোঁ ফোন কি ইমেজ আছে, তাৰ কাৰণেও এটা আমাৰ ট্ৰিক আছে। চ' আহক আজি আমি সেই ট্ৰিকটো মই দেখাবলৈ গৈ আছোঁ আপোনাক। এই ট্ৰিকটোৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো খুলিব লাগিব। আপোনালোকে মোবাইলত থকা ক্ৰম ব্ৰাউজাৰ খোলক। ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব। চাৰ্চ হৈ আছে, তো ক্ৰম ব্ৰাউজাৰটো মই খুলি ল'লোঁ। ক্ৰম ব্ৰাউজাৰত গৈ আপুনি ইয়াত চাৰ্চ কৰিব ফাইল : কলন দি দিব SD কাৰ্ড বুলি টাইপ কৰিব আৰু চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত দেখিব আপোনালোকৰ সন্মুখলৈ এখন স্ক্ৰীন খুলিব। ইয়াত গৈ পেলাই পেৰেণ্ট ডাইৰেক্টৰি লিখা থাকিব কি কি আপোনাৰ আছে, গোটেই মিউজিকৰ পৰা আদি কৰি গোটেই। ইয়াত ধৰক তেখেতৰ আমি ফটো চাব বিচাৰোঁ। ফটোবিলাক আমাৰ ক'ত সোমাই থাকে, DCIMত। চ' মই DCIMত গ'লোঁ। DCIMত আহি আমি চাওক ইয়াত কি কি অপশ্যন পাইছোঁ, থাম্বনেইলছ, এয়াৰ ইম'জি, কেমেৰা। আমি গ'লোঁ আপোনাৰ কেমেৰাত গৈ মই আপোনাক ফটো এখন খুলি দেখাই দিছোঁ। কেমেৰাত গৈ JPG ইমেজ ফটো এখন মই খুলিলোঁ। চব এইখন ফটো। চ' বন্ধুসকল, এনেকৈ কৰি আমি এনেকৈ কৰি পেলাইও কাৰোবাৰ হৈ পাৰোঁ। এইটো নেনেও হওক, ভাল কামত ইউজ কৰিব, বেয়া পাব নালাগে। মই আপোনালোকক জাষ্ট এটা ট্ৰিক দেখালোঁ যে এইটোৰ সহায়ত কেনেকৈ আমি কৰিব পাৰোঁ। বন্ধুসকল, নেক্সট আৰু এটা ট্ৰিক মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যিটো হ'ল কেতিয়াবা কি হয় যে আপোনাৰ ঘৰত কোনোবা আলহী আহিলে বা আপুনি ক'ৰবাত গ'ল, আপোনাৰ বন্ধুৱে হ'ল বা কোনোবাই আপোনাৰ পৰা ফোনটো বিচৰাৰ সময়ত কি হয় যে আমি ফোনটো দি দিওঁ। কিন্তু তেতিয়া ফোনটো দিয়াৰ পাছত ৰিস্ক থাকে, সি যদি ধৰক আমাৰ কণ্টেক্টত থকা কাৰোবালৈ ফোন লগাই দিয়ে বা এনেই কিছু কাৰণত ক'ৰবালৈ কিবা ফোন ডায়েল কৰি দিয়ে, তেতিয়া সেইটো এটা ভয় থাকে। তো মই এই ট্ৰিকটোৰ জৰিয়তে আপুনি আপোনাৰ মোবাইলত, আপুনি যদি মোবাইলটো কাৰোবাক দিছে, চ' আপুনি বিচাৰিলে আপোনাৰ মোবাইলত কি কৰিব পাৰিব যে আউটগ'য়িং কলটো আপুনি ব্লক কৰি থ'ব পাৰিব যে পাৰ্টিকুলাৰ সময়ৰ কাৰণে। আপোনাৰ মোবাইলৰ আউটগ'য়িং কলটো যদি আপুনি ব্লক কৰিব বিচাৰে, আপুনি আপোনাৰ মোবাইলত থকা ফোনত গুচি গ'ল। ফোনৰ আপুনি কিপেডত আহি আপুনি এটা নাম্বাৰ টাইপ কৰিব লাগিব। নাম্বাৰটো হৈছে *#31# কৰক আৰু ডায়েল কৰি দিয়ক। এতিয়া আপুনি চাব পাব যে ইয়াত আপোনাৰ এটা MIMI কোড ষ্টাৰ্টেড আহিছে আপোনাৰ মোৰ লিখা। চ' এইটো আপোনাৰ কলটো, এইটো হৈ গ'ল আপোনাৰ যে আউটগ'য়িং কল যিটো ব্লক কৰাৰ প্ৰচিডিঅ'ৰ হয়, ই মানেই ষ্টাৰ্ট হৈ গ'ল। ঠিক তেনেকৈ আপুনি যদি ইয়াক বন্ধ কৰিব বিচাৰে, তো তেনেকৈ আকৌ আপুনি ফোনত যাব, ডায়েলত যাব। বন্ধ কৰাৰ কাৰণে #31# ডায়েল কৰিব, আকৌ ডায়েল কৰি দিয়ক। চ' ছাৰ্ভিচেছ হেজ বিন ডিজেবল বুলি আপোনাৰ লগত এটা মেছেজ আহিব। চ' বন্ধুসকল, এইটো বহুত স্মল ট্ৰিক হয়, যাৰ জৰিয়তে আপুনি কি কৰিব পাৰে, আপোনাৰ মোবাইলত থকা আপুনি নিজৰ বিচাৰি আপোনাৰ আউটগ'য়িং কলটো আপুনি ব্লক কৰিব পাৰে ফৰ টাইম বিং। ত' বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে কমেণ্ট এটা কৰিব।